এইটোৱে ভাবোঁ আৰু উচিত তদন্ত বিচাৰোঁ। আজি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো কৈছোঁ উচিত তদন্ত দিয়ে, মোক ন্যায় দিয়ে যেন মোৰ স্বামীৰ এই মৃত্যুৰ ক্ষেত্ৰত। যিহেতু আপোনাৰ স্বামী 4 ভাই আমি শুনিবলৈ পাইছোঁ আৰু পৰিয়ালটো একমাত্ৰ উপাৰ্জনকাৰী আপোনাৰ স্বামী আছিল। হয়, মোৰ স্বামী আছিলে উপাৰ্জন কৰি। তেওঁ 4টা ভাই তাহাঁতৰ এওঁৱে যি কৰ্ম কৰিছিলে। আৰু মোৰ এটা সৰু ল'ৰা আছে 1.5 বছৰীয়া বাচ্চাটো 1.5 বছৰীয়া বাচ্চা এটা। মই এই কম বয়সতে দেউতাক হাৰা হৈ গ'ল। আপোনাৰ শহুৰৰ কেইবছৰমান আগত ঢুকাইছে? মোৰ শহুৰৰ হ'ল 3 বছৰ আজি হ'ল ঢুকুৱা। তাৰপিছৰ পৰাই ঘৰখন তেখেতে চলাইছিলে। তেখেতে চলাই আছে। আগতে দেউতা চলাইছিল, এও চলাইছিল। মুখ্যমন্ত্ৰীক আপুনি কি জনাব? মুখ্যমন্ত্ৰীক এইটোৱে অনুৰোধ কৰিছোঁ, তেওঁ উচিত তদন্ত দিয়ে যেন। DSP SP জনৰ ওপৰত একশ্যন লৈ যেন। তাহাঁতে কিয় ভিডিঅ' কৰি আছিলে, মোৰ স্বামীক মৃত্যু মুখত ঠেলি দি তেওঁক তাহাঁতে কিয় ৰং চাই আছিলে। এটা উচিত তদন্ত লাগে, ন্যায় দিয়ক মোক, ন্যায় দিয়ক।